বৰ্তমান চিলিণ্ডাৰৰ কেনেকুৱা অভাৱ আৰু চিলিণ্ডাৰৰ কিমান দাম আপোনালোকে গম পায় এইটো এটা এনেকুৱা ষ্টভ য'ত আপোনালোকৰ চিলিণ্ডাৰৰ দৰকাৰ নাই চিলিণ্ডাৰৰ খৰচৰ দৰকাৰ নাই চিলিণ্ডাৰ নোহোৱাকৈ এইটো আপোনালোকে জুই জ্বলাই ইয়াতে ভাত ৰান্ধিব পাৰিব চাহ কৰিব পাৰিব বা বিভিন্ন ঘৰৰ কাম কৰিব পাৰিব এইটো হ'ল আপোনাৰ সূৰ্যা উড ষ্টভ এইটো মই আগতে আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ আজি কেইবছৰমান আগতে এই চুলাটোৰ বিষয়ে আজি আকৌ আপোনালোকক জনাব বিচাৰিম বহুতক এনেকুৱা চুলাৰ দৰকাৰ থাকে যেটো আপোনাৰ কম খৰচত ভাত ৰান্ধিব পাৰে চিলিণ্ডাৰৰ দৰকাৰ নাই এই ষ্টভটো আপোনালোকে ৰিচাৰ্জ কৰি চাৰ্জ কৰি আপোনালোকে ভাত ৰান্ধিব পাৰিব চাহ কৰিব পাৰিব গোটেইখিনি কাম কৰিব পাৰিব দোকানত ব্যৱহাৰ কৰিব পাৰিব ঘৰত ব্যৱহাৰ কৰিব পাৰিব গতিকে আহক জানো এই উড ষ্টভে আপোনালোকক কেনেকৈ সহায় কৰিব পাৰে আৰু কেনেকৈ আপোনালোকৰ পইচা ৰাহি কৰিব পাৰে প্ৰিয়া উড ষ্টভ 4 বছৰমান আগতে মই দেখাইছিলোঁ আমি চিলিণ্ডাৰৰ কিন্তু বহুত প্ৰব্লেম চলি আছে প্ৰব্লেম মানে ব্লেকত কিনি আছে মানুহে দাম বাঢ়িছে কমাৰ্চিয়েল চিলিণ্ডাৰ বা প্ৰাইভেট চিলিণ্ডাৰ নাপায় সো এইটো বৰ্তমান কেনেকুৱা চলি আছে মাৰ্কেটত আৰু বৰ্তমান কি আপগ্ৰেডেড হৈছে 4 বছৰ আগতে বেলেগ সুবিধা আছিল বৰ্তমান কেনেকৈ এইটো চিলিণ্ডাৰ নোহোৱাকৈ কেনেকৈ জুই জ্বলি আছে এইটো কথা অলপমান দেখাই দিয়ক ৰাইজক এইফালে আহা চিলিণ্ডাৰ নোহোৱাকৈ কেনেকৈ জুই জ্বলি আছে ইয়াতে মানে কি আপোনাৰ কত চিলিণ্ডাৰ নাই চাওক ইয়াতে কত আপোনাৰ তলত তার নাই চিলিণ্ডাৰৰ পাইপ নাই চাওক দেখাই দিয়া তলত পাইপ নাই ঘুৰে দেখাই দিয়া কত নাই ইয়াতে কিন্তু জুই জ্বলি আছে এই জুই জ্বলাৰ কাৰণ হ'ল ইয়াৰ ওপৰত আছে খৰি হয় হয় কিন্তু খৰিত কোনো কেৰাচিন দিয়া নাই একো দিয়া নাই তথাপিও জ্বলি আছে কেনেকৈ জ্বলি আছে ইয়াত মানে কি আপোনাৰ কোনো আপনার তেল না লাগে মোবিল না লাগে কোনো একো কোনো বস্তুৰে কোনো প্ৰয়োজন নাই ইয়াত কেৱল অলপমান খৰি দিয়ক এইডাল খৰি দি আপুনি ভাত আৰু সবজি হৈ যাব আৰু চিলিণ্ডাৰ যেটো ক্ৰাইসিস হৈ আছে চিলিণ্ডাৰৰ তাৰ হিচাপত এইটো বস্তুৰ কাৰণে মানুহৰ বিশেষ প্ৰয়োজন আজি ঘৰে ঘৰে এইটো বস্তুৰ প্ৰয়োজন কোন মুহূৰ্তত চিলিণ্ডাৰ নাইকিয়া হৈ যায় কোনো গ্যাৰান্টি নাই আর দোকান বিলাকতে প্রবলেম হইছে বস্তুর দামও বঢ়াব পৰা নাই কিন্তু সিলিন্ডারের দাম বাঢ়ি গৈছে হয় তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে আপুনি 3 জনৰ পৰা 30 জনলৈকে ইয়াত খাদ্য বনাব পাৰে ইয়াত কোনো অভাৱ নাই ইয়াত যদি দোকানত আপুনি চাওমিনৰ দোকানত কক মমৰ দোকানত কক চাহ দোকানত কক যতে হক আপুনি ব্যৱহাৰ কৰিব পাৰিব দোকান বিলাকত তো বহুত এইটো ব্যৱহাৰ কৰিব পাৰিব এই বস্তু আৰু খৰিটো কেনেকুৱা খৰি অকমান দেখাই মানে খৰিটো কেনেকুৱা খৰিটো আপোনাৰ কি আৰু এনেকুৱা ওচৰত এনেকুৱা সৰু সৰু পিস লাগে এনেকুৱা 4 পিস হলে ভাত হৈ গল জেনাৰেলি আমাৰ 4 পিছত হৈ যায় 4 পিছত ভাত হৈ যাব আপোনাৰ জেনাৰেলি আমাৰ কি খৰিটো জ্বলাব নুমেনুমাই যায় আৰু জ্বলাব অসুবিধা ইয়াত আমাৰ লগে লগে জ্বলি যায় ন জ্বলি যায় ইয়াৰ কাৰণ কি আছে ইয়াৰ কাৰণ এটা সুইচ আছে আপোনাৰ স্পিড তিনটা স্পিড আছে আপোনাৰ স্পিড কমাব পাৰি বা বঢ়াব পাৰি এটো আপোনাৰ অফ হৈ গল ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰলৈকে স্পিড আছে আমাতে হাৱা আছে নেকি হাৱা আছে হাৱাটো আমাৰ জুইটো জ্বলাই দিয়ে হয় এখন ফেন আছে ফেনৰ দ্বাৰা জুইটো জ্বলাই দিয়ে ইয়াত মানে গেছৰ দৰে কমাবা বঢ়াব পৰা যায় আৰু এটো ইলেক্ট্ৰিক লাগে নেকি লাইট লাগে নেকি ইলেক্ট্ৰিক মানে কি আপোনাৰ ইয়াত লাইটৰ প্ৰয়োজন নাই চাৰ্জ এবাৰ দিলে মটো 15 দিন ভাত ৰান্ধিব মানে চাৰ্জ দিব লাগিব এবাৰ চাৰ্জ লৈ গম পাইছে এটো এতে বেটাৰি এটা আছে হয় হয় বেটাৰি আছে এইফালে হক মই আপোনাক তলৰ হিনি দেখাই আছো এই আপোনাৰ চুলাটো তলত এইফালে আপডেট হৈছে হয় হয় বেটাৰি আছে ইয়াত বেটাৰি আপোনাৰ মটৰটো খালি বাহিৰত আছে বাকি মেটেৰিয়েল খিনি ভিতৰতে আছে মেটেৰিয়েল ভিতৰত আছে ইয়াৰ পৰা হাৱাটো যায় ইয়াৰ পৰা হাৱাটো যায় ইয়াতে দিয়া ইয়াৰ পৰা জুইটো জ্বলাই দিয়া মানে বেলেগ বস্তু একো নাই বেলেগ বেছি ৰকেট সায়েন্স নাই সিম্পল কথা কিন্তু আপোনাৰ এই বস্তুটো জব্দ আছে আপুনি মই এবাৰ উঠি দেখাই দি আছো দেখাই একবাৰ উঠি জব্দ আছে এই বস্তুটো চাওক আপুনি ইয়াত ইমান জব্দ আছে যে ক'ব নোৱাৰি আৰু আচৰিত আৰু মানে আচৰিত 3 জনৰ পৰা 30 জন 40 জনলৈকে খানা বনাব পাৰি ইয়াত ওকে ঠিক আছে এই বস্তুটো অনলাইন অফলাইন দুফালে পাই অনলাইন আপনার কি অনলাইন যোগে আমার বুকিং হবো তার পাছত অল অসমত আপনার ডেলিভারি হৈ যায় প্রাইস কিমান ইয়ার প্রাইস হবো লাইক শেয়ার কমেন্ট করিলে 3500 ইয়ার দাম নতুন দাম কিন্তু মই আপনার খাতিরত 3300 ত অল অসমত ডেলিভারি কৰি দিম 3300 3300 টকা 3300 টকা অল অসমত ডেলিভারি উইথ ডেলিভারি 3300 টকা এটো 3300 টাকা ৰাখিছে বস্তুটো ভালে আপোনাৰ কিছুমান ধৰি লওক আপোনাৰ আমাৰ সৰু সৰু দোকান বা কিছুমান আছে ন আপোনাৰ চিলিণ্ডাৰৰ ইমান পইচা খৰচ কৰিব নিবিচাৰে এইটো ল'ব পাৰে এইটো এনে কৰে মই দেখালো ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছো 4 বছৰ মান আগতে সেইটো মানুহে ভালে পাইছিলে এটা কথা বহুতে জানিব বিচাৰিব যে এনেকুৱা বস্তু ধৰি লওক বহুতে ভাবে যে কেইদিনমান পিছত বেয়া হৈ যায় গ্যাৰান্টি আছে না কিবা গ্যাৰান্টি আপোনাৰ কাৰ্ড আছে কাৰ্ড লক গ্যাৰান্টি কিমান দিনৰ গ্যাৰান্টি আছে এতে আপোনাৰ লিখা আছে বেটাৰি ওয়াৰেন্টি 6 মাহ আৰু বডি ওয়াৰেন্টি 1 বছৰ নহয় 2 বছৰ দিছো মই 2 বছৰ এতে 1 বছৰ আছে কিন্তু কাৰ্ডত 2 বছৰ দি দিম মই 2 বছৰ গ্যাৰান্টি বডি ওয়াৰেন্টি আৰু বেটাৰিৰ আৰু বেটাৰি 6 মাহ আপুনি যি আৰু এটো কি হল বেটাৰি এটো বেটাৰি আপোনাৰ বেয়া হলে ইয়াৰ পৰা আপোনাৰ এভেলেবল আছে একলা বেটাৰি নহয় আপোনাৰ বেটাৰিৰ পৰা মটৰৰ পৰা
সুইচৰ পাৰ্টস এইবিলাক গোটেইখিনি পাৰ্টস আছে গোটেইখিনি পাৰ্টস আপোনালোকে 6 মাহলৈকে বোলে বেটাৰী বেয়া হয় তেতিয়া তাৰমানে ৰিপ্লেচ কৰি তাৰ পিছত যদি কেতিয়াবা বেয়া হয় কোনোবাই ললে কিনিব পাৰিব আমাৰ পাৰ্টস বিলাক পোৱা যায় এইবিলাক কি পাৰ্টস এইবিলাক মটৰ হয় ভিতৰত থাকে এইটো মটৰ হয় এইটো সুইচ হয় এই সুইচ বিলাক পাই যাব যিবিলাকে আপোনাৰ কম বাজেটত নিজৰ খানা বনাব বিচাৰে কিছুমান আপোনাৰ সৰু সৰু দোকান থাকে কিছুমান ঘৰতো থাকে আপোনাৰ কম বাজেটত সিলিণ্ডাৰৰ এটা দাম আপোনাৰ বহুত টকা কিন্তু এইটো এবাৰ কিনিলে আপোনালোকৰ বহুত দিনলৈকে আপোনালোকে খৰিত 4-5 ডাল খৰিত আপোনাৰ বনাই যাব পাৰিব আপোনাৰ ভাত লাগে চাহ লাগে এইটো কম বাজেট বুলি কথা নাই আজিকালি যেটো সিলিন্ডাৰৰ ক্ৰাইসিসে হৈ গৈছে আৰু কোনটো মুহূৰ্তত সিলিন্ডাৰ মানে কি নাটনি হৈ যায় কোনো গ্যাৰান্টি নাই গতিকে এই এটা বস্তু সকলৰ ঘৰতে থকাটো অতি প্ৰয়োজনীয় সূৰ্যা উৎসৱ হয় সূৰ্যা উৎসৱ সূৰ্যা উৎসৱ মই কলো আপোনালোকে এবাৰ চাব লাগা হলে আপোনালোকে ইন্টাৰনেটত চালেও গম পাব গুটেখিনি হয় ডিটেইলছ পাব ডিটেইলছ চাই আপোনালোকে এখেতক ফোন কৰিব ফোন নাম্বাৰ দিয়া আছে ফোন কৰিলে আপোনালোকে ডেলিভাৰী উইথ ডেলিভাৰী 3300 টকা উইথ ডেলিভাৰী 3300 টকা আপোনালোকে ফোন কৰিব পাৰে এখেতক স্টক নতুন স্টক এইবিলাক আছে এইবিলাক গুটেই অসমতে ডেলিভাৰী হ'ব অল অসমত মাল আৰু বেলেগ বেলেগ জায়গাটো আমাৰ স্টক এভেলেবল আছে অসমত বিভিন্ন জায়গাত আমাৰ স্টক আছে আপোনাৰ উৎসৱ গুটেই দেখিছে যেটো আপোনাৰ গ্যাস সিলিন্ডাৰ নোহোৱাকৈ স্টক যত আপোনালোকে ভাত ৰান্ধিব পাৰিব ইয়াৰ পৰা ডেলিভাৰী হৈ যাব আৰু এটা প্ৰডাক্ট আছে ওটাতে এইটো হল কি হয় এইটো কুলাৰ এইটো আপোনাৰ কিছু মানে টাৱাৰ ফেনক কুলাৰ বুলি কয় যত পানী ভৰাব নোৱাৰি এইটো টাৱাৰ ফেন হয় আৰু যত পানী আৰু বৰফ ভৰাব পাৰি এইটো মানে কি আপোনাৰ কুলাৰ হয় এইটো কুলাৰ এইটো বস্তু চাওক আপুনি ওপৰত আপুনি বৰফ দিব পাৰিব ওপৰত আপুনি এনেকুৱা কৰি বৰফ ঢালিব পাৰিব আৰু সাইডেৰে এনেকুৱা কৰি আপুনি পানী ঢালি দিব পাৰিব এনাকে সাইডেৰে 20 লিটাৰ পানী ঢালি দিব ফ্ৰিজৰ পানী দিলে আৰু ভাল হ'ব ফ্ৰিজৰ পানী যিমান ঠাণ্ডা পানী দিয়ে আপুনি কিমান ঠাণ্ডা পানী দিলেও কথা নাই ইয়াত আপুনি এনেকুৱা কৰি 20 লিটাৰ পানী ঢালি থাকক ওকে ওকে এর 20 লিটাৰ পানী ঢালি থাকক কোনো অসুবিধা একবাৰ চলাই দিয়া চলাই দেখাই দি আছো মই 20 লিটাৰ পানী ঢালি দিয়ক ইয়াক চাওক এইফালে আহক চলাই দেখা দিছো এইটো চাওক আপুনি এটি 3 স্পিড আছে মুভ আৰু ঠাণ্ডা হতে অকমান টাইম লাগিব ঠাণ্ডা লগে আপোনাৰ চাওক ঠাণ্ডা বতাটো আপুনি নিজে চাওক বাটা নিজে চাওক কিমান আপোনাৰ চলা উৰি আছে কিমান দূৰলৈকে 18 ফুট দূৰলৈকে যায় আৰু এইটো মাল কোনো চাইনিজ নেকি বহুতে কয় যে এইটো চাইনিজ মাল এটা কোনো চাইনিজ নহয় এইটো চাওক আপুনি মেড ইন ইন্ডিয়াৰ মাল এইটো মেড ইন ইন্ডিয়া হয় এটা কোনো চাইনিজ নাম এইটো কোনি সাইল ব্রিজ টাওয়ার হয় ওকে এটা কোনো হেডি এই নহয় চাইনা কোম্পানী নহয় আৰু এইটো প্ৰাইস কিমান ইয়াৰ প্ৰাইস এনে মাৰ্কেটৰ প্ৰাইস হল 4500 টকা আৰু মোটাৰ পৰা ললে তোমাৰ লাইক শেয়াৰ কমেন্ট কৰিলে 3500 টকাত মই অল অসম ডেলিভারি কৰি দিম 3500 টকা 3500 অল অসম ডেলিভারি কৰি দিম ওকে এইটো লাইট লাগব না এইটো লাইট লাগিব 3 স্পিড আছে গোটেইখিনি কলুৱে মই চাৰ্জিং নট লাইট লাগব ডাইৰেক্ট লাইট লাগিব আৰু 18 ফুট দূৰলৈকে ইয়াৰ হাৱাটো গুছি যাব নাম্বাৰটো কৈ দিয়া যদি কোনোবা ষ্টপ লাগে উৎসৱ লাগে হেতু মই নাম্বাৰ 1 প্ৰডাক্ট দেখালো মোৰ নাম্বাৰটো হল 9101789494 আৰু এবাৰ কৈ দিছো 9101789494 এইটো মোৰ কন্টাক্ট নাম্বাৰ হয় আৰু আপোনালোকক এটা অনুৰোধ আপোনালোকে অনলাইন বুকিং কৰক আৰু ডিলাৰ এক পিস জিয়ে লাগে মাল মোৰ তাতে কন্টাক্ট কৰক আপোনালোকক অল অসম ডেলিভারি কৰি দিয়া হ'ব আৰু অনলাইন বুক কৰিলে আপোনালোকে টেনচন ল'ব নালাগে যে পইচা মাৰা যাব নেকি হেইটোৰ পৰা আপোনালোকে বিন্দাস থাকক হেতু পইচা মাৰা না যায় আপোনালোকৰ সো থ্যাংক ইউ সো মাচ এইটো আছিল ভিডিও আপোনালোকে কেনেকুৱা পাইছে জনাব নাপাহৰিব উৎসৱ এটা খুবে ইয়াৰ আগতে মই ভিডিও কৰিছো 4 বছৰ মান আগতে বহুতে কিনিছিল আৰু বহুতে মেবি ভালো পাইছে আপোনাৰ কাৰণ কম খৰচত হেৰি কৰিব পাৰি তাত ভাত ৰান্ধিব পাৰি গুটেখিনি কৰিব পাৰি সো থ্যাংক ইউ সো মাচ